ডিয়াৰ ফ্ৰেণ্ডছ আজি মই আপোনালোকৰ লগত আলোচনা কৰিম আমাৰ দৈনন্দিন জীৱনত অতিকৈ ব্যৱহাৰ হোৱা নাউনৰ থাৰ্ড আৰু ফৰ্থ পাৰ্ট হেইটো হৈছে মেটেৰিয়েল নাউন আৰু কালেক্টিভ নাউন আমি জানো নাউন হৈছে নেমিং ৱৰ্ডছ নাম মাত্ৰে নাউন নাউনক আৰু কিয় বিভক্ত কৰিব লাগে গ্ৰামাৰ লিখকে নাউনক আৰু কিয় পাৰ্টছ কৰিছে পাৰ্টছ কৰি আমাৰ মাজত কিয় কনফিউজন আনিছে আমি প্ৰপাৰ নাউন কমন নাউন কালেক্টিভ নাউন মেটেৰিয়েল নাউনৰ বিষয়ে আমি গ্ৰামাৰত ভালকে বুজি নাপাওঁ কিয় আমাৰ কনসেপ্টখিনি ক্লিয়াৰ হোৱা নাই কিয় সেই কনসেপ্ট ক্লিয়াৰ হোৱাৰ কাৰণে আপোনালোকৰ আগত লৈ আহিছো অতি সহজ ভাষাত প্ৰপাৰ নাউন কমন নাউন কি মেটেৰিয়েল নাউন কালেক্টিভ নাউন কি সেই বিষয়ে অতি সহজ ভাষাত লৈ আহিছো হিয়তৰ মাজত যি কনফিউজন কি ডিফাৰেন্স এক্সাম্পল সহকাৰে লৈ আহিছো তে আপোনালোকে অতি সহজে বুজি পায় তে ব্লক বেছি কথা নকৈ আমাৰ ভিডিওটো আৰম্ভ নাউনৰ চাৰিটা পাৰ্টছৰ ভিতৰত আমি দুটা পাৰ্টছৰ বিষয়ে আগৰ ভিডিওত আমি আলোচনা কৰিছো সেই দুটা আছিল প্ৰপাৰ নাউন আৰু কমন নাউন আৰু প্ৰপাৰ নাউন কমন নাউনৰ মাজত কনফিউজন যি দুটাৰ কি অলপ ব্যতিক্ৰম অলপ ডিফাৰেন্স যেনেকুৱা আমি ধৰা সিটি আৰু টাউন যেনেকুৱা ধৰক সিটি আৰু টাউন সিটি কি নাউন বা টাউন কি নাউন আমি নিশ্চয় আলোচনা কৰিছো যে সিটি কমন নাউন আৰু পাৰ্টিকুলাৰ এটা টাউন এটা সিটি যেনে গুৱাহাটী হেইটো হৈছে প্ৰপাৰ নাউন সেম তেনেকুৱাকে ৰিভাৰ ব্ৰহ্মপুত্ৰ এখন নদী এতে ৰিভাৰ কি ব্ৰহ্মপুত্ৰ কি কোনটো প্ৰপাৰ নাউন কোনটো কমন নাউন ৰিভাৰ এই ৰিভাৰ মানে এই ৰিভাৰ মাজত বহুত নদী লুকাই আছে যিমান নদী আছে সব নদী লুকাই আছে এতিয়া যেহেতু সব নদী লুকাই আছে সকলো একেলগে মিলি আলোচনা কৰা হয় হেলে কমন আৰু আপোনাৰ পাৰ্টিকুলাৰ এটা ব্ৰহ্মপুত্ৰ হেইটা হল প্ৰপাৰ নাউন এই বিষয়ে বিতংভাৱে আমি আপোনালোকৰ যি কনফিউজন আছিল কনফিউজন আমি আগৰ ভিডিওত আমি আলোচনা কৰিছো কোনোবাই যদি মিস কৰিছে কোনোবাই যদি ভিডিও দেখা নাই আপোনাৰ আমাৰ ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে আপোনালোকে তাতে সাৰ্চ কৰি আগৰ ভিডিওটো চাব আৰু সেই ভিডিও চালেহে আজি নাউনৰ যি থাৰ্ড আৰু ফৰ্থ নাম্বাৰ পাৰ্টছ হেইটো আছিল আপোনাৰ কি মেটেৰিয়েল নাউন আৰু কালেক্টিভ নাউন এই দুটাহে ভালকৈ বুজি পাব যদি আগৰ দুটা আপোনালোকে দেখে বা আগৰ দুটা যদি চাই ভালকে তেতিয়া এই দুটা বুজি পাব যে নহক তে আৰম্ভ কৰিছো আজি নাউনৰ থাৰ্ড আৰু ফৰ্থ পাৰ্ট কি আছিল মেটেৰিয়েল নাউন আৰু কালেক্টিভ নাউন চাওক আমি তাৰ ডেফিনেশন আৰু এক্সাম্পলস মেটেৰিয়েল নাউন a material noun names of a substance or material of which things are made অসমীয়া পদাৰ্থৰ নাম বুজোৱা পদাৰ্থবাচক বিশেষ্য বোলা হয় মানে আপুনি যিকোনো বস্তু এটা বনাওতে তাৰ ৰ মেটেৰিয়েলস লাগে পদাৰ্থ মিন্স আমি জানো ৰ মেটেৰিয়েলস যিকোনো বস্তু বনাওতে ৰ মেটেৰিয়েলস লাগিবই সেই ৰ মেটেৰিয়েলস জৰিয়তে বিভিন্ন বস্তু তৈয়াৰ কৰিব পাৰি যেনে এক্সাম্পল ৰাইস আমি ৰাইস মানে চাউল সেই ৰাইসেৰে আমি বহুত বস্তু তৈয়াৰ কৰিব পাৰো যেনেকুৱা ৰাইসেৰে আমি কি তৈয়াৰ কৰিব পাৰো আমি কি বনাব পাৰো ভাত বনাব পাৰো ৰাইসেৰে পোলাও বনাব পাৰো ৰাইসেৰে আপোনাৰ খিচিৰি বনাব পাৰো ৰাইসেৰে মুড়ি বনাব পাৰো ৰাইসেৰে চিৰা ইত্যাদি আমি বিভিন্ন বস্তু এই আপোনাৰ ৰাইস চাউলেৰে বনাব পাৰো এতে চাউল কি হৈছে চাউল হৈছে মেটেৰিয়েল নাউন সেম তেনেকুৱা আপুনি মিল্ক হল এটা মেটেৰিয়েল নাউন মিল্ক হল ৰ মেটেৰিয়েলস এই মিল্কেৰে আমি বিভিন্ন বস্তু তৈয়াৰ কৰিব পাৰো যেনেকুৱা মিল্কেৰে আমি কি কাৰ্ড মানে দই তৈয়াৰ কৰিব পাৰো বাটাৰ মাখন তৈয়াৰ কৰিব পাৰো পনীৰ আমি বহুতেই মাছ মাংস নাখাওঁ যেন স্পেচিয়েলি মাৰোৱাৰী সম্প্ৰদায়ৰ লোকে মাছ মাংস নাখায়
সিহঁতে মেক্সিমাম পনীৰ ইউজ কৰে গাখীৰ বেছি ইউজ কৰে আমাৰ মিল্কেৰে পনীৰ সেৱাই আমি সেৱাই বনাওঁ পায়েস আমি বিভিন্ন সামগ্ৰী বনাওঁ তেন্তে মিল্কক কি ক'ব মেটেৰিয়েল নাউন সেম তেনেকুৱা সিমেন্ট মেটেৰিয়েল নাউনৰ এক্সাম্পল এটা সিমেন্ট আমি সিমেন্টেৰে কি কৰোঁ আমি হাউচ ঘৰ বনাওঁ বিল্ডিং অট্টালিকা ব্ৰিজ দলং বনাওঁ পিলাৰ বিভিন্ন পিলাৰ আমাৰ সিমেন্টে বনোৱা হয় ওয়াল আমাৰ ঘৰৰ ওয়াল নাইবা বাউণ্ডাৰী ওয়াল নাইবা দুটা কাণ্ট্ৰিৰ মাজত যি বৰ্ডাৰ থাকে ওয়াল থাকে ওয়াটাৰ ট্যাঙ্ক পানীৰ কাৰণে ট্যাঙ্ক কেতিয়াবা সিমেন্টেৰে বনোৱা হয় তে সিমেন্ট কি আমাৰ মেটেৰিয়েল নাউন পদাৰ্থ ৰ মেটেৰিয়েলছ সেম তেনেকুৱা ফ্ল'ৰ আটা আমি আটাৰে কি কৰোঁ আটাৰে ৰুটি বনাওঁ তাৰ চাপাতি আমাৰ মহাৰাষ্ট্ৰ দিল্লী সেইবোৰ ৰাজ্যত বেছি খায় চাপাতি পৰঠা কেক বিভিন্ন ধৰণৰ বিস্কুট আদি আমাৰ আটা নাইবা ময়দাৰে বনোৱা হয় তে আমাৰ আটা নাইবা ময়দা কি নাউন প্ৰপাৰ নাউন কমন নাউন মেটেৰিয়েল নাউন এক্সাক্টলি মেটেৰিয়েল নাউন কাৰণ এগুলো পদাৰ্থ ৰ মেটেৰিয়েলছ এইবিলাক হ'ল আপোনাৰ এক্সাম্পল মেটেৰিয়েল নাউন বুজি পাইছে নিশ্চয় বুজি পাইছে নাউনৰ 4 নম্বৰ পাৰ্টস হৈছে কালেক্টিভ নাউন কালেক্টিভ নাউন কালেক্টিভ ক'ৰ পৰা আহিছে কালেক্টিভ শব্দ ক'ৰ পৰা আহিছে কালেক্টিভ আহিছে কালেকশ্যনৰ পৰা কালেকশ্যন মানে কি সংগ্ৰহ কৰা যেনেকৈ আমি সৰু থাকোঁতে দশম মান মেট্ৰিক পৰীক্ষাৰ কাৰণে আমি এছে মুখস্থ কৰিছোঁ তাতে বিভিন্ন ধৰণৰ এছে মুখস্থ কৰিছে 10-12টা কৰিব লগা হৈছে তাৰে তোমাৰ হবি তোমাৰ হবি কি স্পেচিয়েলি মই মাই হবি লিখিছিলোঁ ষ্টাম্প কালেকশ্যন কিছুমানে হবি লিখে গাৰ্ডেনিং কিছুমানে হবি ড্ৰয়িং মানে আজৰি সময়ত কি কাম কৰি ভাল পায় মই আজৰি সময়ত যেতিয়া লেখাপঢ়া নাছিলে হলিডে আছিলে তেতিয়া মই কি কৰিছিলোঁ মই কালেকশ্যন কৰিছিলোঁ ষ্টাম্প কালেকশ্যন মানে পোষ্ট অফিচত গৈ পেলাই বিভিন্ন ধৰণৰ মহাত্মা গান্ধী থকা ষ্টাম্প নাইবা কোৰ্টত যাই পেলাই বিভিন্ন ধৰণৰ ষ্টাম্প নাইবা কোনো কাৰোবাৰ হাতত যদি বেলেগ কাউণ্ট্ৰিৰ ষ্টাম্প আছে তে ষ্টাম্প কালেকশ্যন মানে কি বেলেগ জাগাৰ পৰা আনি একেলগে কৰা সংগ্ৰহ কৰা মই পাকিস্তানৰ আপোনাৰ ষ্টাম্প যদি পাইছোঁ আনিছোঁ চীন দেশৰ যদি ষ্টাম্প পাইছোঁ আনিছোঁ আমেৰিকাৰ ষ্টাম্প আনিছোঁ বিভিন্ন দেশৰ পৰা ষ্টাম্প আনি কালেকশ্যন কৰিছোঁ মানে একেলগে কৰিছোঁ তে কালেকশ্যন মানে কি একেলগে কৰা এতিয়া আমি সূত্ৰ চাওঁ ডেফিনেশ্যন চাওঁ এ কালেকশ্যন নাউন নেমছ এ গ্ৰুপ অফ পাৰ্চনছ এনিমেলছ থিংছ এজ এ কমপ্লিট হোল অসমীয়া ইয়াৰ সূত্ৰ ইয়াৰ ডেফিনেশ্যন ব্যক্তি বস্তু জন্তু আদিৰ সমষ্টি বুজোৱা পদক কালেক্টিভ নাউন বোলে যিকোনো ব্যক্তি হওক বস্তু হওক নাইবা আপোনাৰ জন্তু হওক যদি একেলগে ধৰা হয় এটাক নধৰি এটা গ্ৰুপক ধৰা হয় যেনেকুৱা ষ্টামৰ কথা এক্সাম্পল দিলোঁ তেনেকুৱা গৰুৰ কথা কোৱা হয় সকলো গৰু একেলগে এটা পাল বা এটা জুমত বহুত মানুহ আছে একেলগে ধৰা হয় সেইবিলাক কালেকশ্যন কিন্তু এক্সাম্পল এ ক্ৰাউড অফ পিপুল একদল মানুহ যদি একজন হলে হয় ক্ৰাউড শব্দ নাথাকিলে হয় বা অলপ কেইটা হলে ক্ৰাউড নাথাকিলেহেঁতেন বেণ্ড অফ ৰবাৰ্ছ ডকাইতৰ দল যদি একজন ডকাইত হলে হয় তেন্তে কেৱল ৰবাৰ হাৰ্ড অফ কাউচ গৰুৰ পাল এটা গৰু নহয় ভালেকেইটা গৰু ফ্লক অফ শিপ ভেড়াৰ দম ভেড়াৰ পাল বহুতকেইটা ভেড়া একেলগে স্কুল অফ ফিছ বহুতকেইটা মাছ একেলগে হলে সেইটো কয় স্কুল মানে এক দল টিম অফ প্লেয়াৰ্ছ খেলুৱৈৰ দল ট্ৰপ অফ আৰ্মিজ সৈন্যবিলাকৰ এটা ট্ৰপ মানে সৈন্যবিলাকৰ এটা দল জাৰ অফ চকলেট এইবিলাক হৈছে কালেক্টিভ নাউন
কালেকশ্যন নাউন কিবা ডাউট আছে কালেকশ্যন মানে একেলগে যেতিয়া সমূহীয়াভাৱে আলোচনা কৰা হয় আমি আগৰ ভিডিঅ'ত নাউনৰ পাৰ্টছ আৰু এটি নাউনৰ পাৰ্টছৰ দুটা প্ৰপাৰকৰণৰ বিষয়ে আলোচনা কৰিছিলোঁ তাৰ ডিফাৰেন্স কি আছিল কেনেকুৱা কি আমি বিতংভাৱে আলোচনা কৰিছিলোঁ এতিয়া আমি মেটেৰিয়েল নাউন আৰু কালেক্টিভ নাউনৰ বিষয়েও আমি আলোচনা কৰিলোঁ মেটেৰিয়েল নাউন মানে কি মেটেৰিয়েল নাউন মানে পদাৰ্থ বাচক বিশেষ্য পদাৰ্থ মানে ৰ মেটেৰিয়েলছ এটা বস্তুৰে বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিব পাৰি যেনেকুৱা এক্সাম্পল দিছিলোঁ আমি ৰাইচেৰে আমি বিভিন্ন বস্তু বনাব পাৰোঁ মিল্ক গাখীৰেৰে বিভিন্ন বস্তু বনাব পাৰোঁ আৰু যিকোনো বস্তু যদি এটা বস্তু হয় সেই বস্তুৰে বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিবলৈ সেইটাক প্ৰপাৰ নাউন নক'ব কমন নাউন নক'ব কালেক্টিভ নাউন নক'ব সেইটা কি ক'ব মেটেৰিয়েল নাউন আকৌ যদি এক দল হয় এটা গ্ৰুপ হয় তেন্তে সেইটাক প্ৰপাৰ নাউন নক'ব কমন নাউন নকয় নাইবা মেটেৰিয়েল নাউন নকয় এটা কি কয় কালেক্টিভ নাউন তে বন্ধুসকল নাউনৰ পাৰ্টছবিলাক বহুত যি চাৰিটা পাৰ্টছ আছিল চাৰিটা পাৰ্টছৰ আপোনাৰ কনফিউজন আছিলে বহুতৰ যে বহুতে জানিছিলে নেমিং অফ নাউন মানে কি বাছ নেমিং অফ যিকোনো বস্তু হওক ব্যক্তি হওক প্ৰাণী হওক মানে পৃথিৱীত যিমান বস্তু আছে নাম মাত্ৰে নাউন কিন্তু নাউনৰ এই পাৰ্টছবিলাক প্ৰপাৰ নাউন কমন নাউন মেটেৰিয়েল নাউন কালেক্টিভ নাউন কোন বস্তু কি মানুহৰ কনফিউজন আছিলে নিশ্চয় মই ভাবোঁ আপোনালোকে আমাৰ সেই নাউনৰ পাৰ্টছৰ দুটা ভিডিঅ' নিশ্চয় চাইছে আৰু চাই পেলাই নিশ্চয় ডিফাৰেন্স যি কনফিউজন আছিল সেই নাউনৰ যি কনফিউজন কনচেপ্ট আছিল নিশ্চয় বুজি পাইছে কোনোবাই যদি কিবা ডাউট আছে আমাৰ কমেণ্ট বক্সত নিশ্চয় জনাব আৰু ভাল লাগিলে লাইক দিব আৰু ছাবস্ক্ৰাইব কৰিব কাৰণ ইতিমধ্যে ছাবস্ক্ৰাইব কৰিছেই আৰু কমেণ্টত জনাবই আৰু আপোনাৰ ওচৰ চুবুৰীয়া বন্ধু বান্ধৱসকলেও যাতে উপকৃত হয় সিহঁতলৈ শ্বেয়াৰ কৰিব আৰু আপোনালোকে সুস্থ থাকক ভালে থাকক নেক্সট আমি পৰৱৰ্তী আমি ভিডিঅ' কৰিম পাৰ্টছ অফ স্পীচৰ বেলেগ পাৰ্টছৰ ওপৰত আপোনালোকে আমাৰ লগত সদায় থাকিব বুলি আশা ৰাখিলোঁ আজিৰ পৰা সামৰিলোঁ আজি আমাৰ ভিডিঅ' সামৰিলোঁ বাই